নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব চেটিং অসমৰ এটা বিশেষ ভিডিঅ'লৈকে। বন্ধু বান্ধৱীসকল, মই তুলমণি নাথ। তো বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আহি পৰিছে। অসম স্বাস্থ্য বিভাগত বাম্পাৰ নিযুক্তি দিবলৈ গৈ আছে। আপোনালোকে সকলোৱে জানেই, মুঠতে ৩,৯৪৫টা পদ মুকলি হৈছিলে অসম স্বাস্থ্য বিভাগত। শেহতীয়াকৈ লিংক মুকলি কৰি দিয়া হোৱা নাছিলে। আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে যে কেতিয়াৰ পৰা অনলাইন লিংক খুলি দিব, কেতিয়াৰ পৰা আমি আবেদন কৰিব পাৰিম। আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে আমাৰ পূৰ্বৰ ভিডিঅ'সমূহত। গতিকে আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিছে। এতিয়াৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেট ঘোষণা কৰা হৈছে 18/2/2022, ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। আজিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব অনলাইন মাধ্যমত, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে ইয়াতে অসম স্বাস্থ্য বিভাগৰ কি পদ খালী হৈ আছিলে। ইয়াতে DHS অসম অৰ্থাৎ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচত মুকলি হৈ আছিলে ২৭২০টা পদ। তাৰপাছতে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ FWত খালী হৈ আছিলে 207টা। তাৰপাছতে DME ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনত মুকলি হৈ আছিলে 962টা পদ, আৰু আয়ুষ অসমত মুকলি হৈ আছিলে 56টা পদ। মুঠতে ৩,৯৪৫টা পদ মুকলি হৈ আছিলে। আপোনালোকে নিশ্চয় জানে এই পদসমূহ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আছিলে, আৰু এই পদসমূহৰ বাবে অৰ্হতা বিচৰা হৈছিলে 8 পাছ, 10 পাছ, 12 পাছ আৰু BA পাছ, ঠিক আছে। 8 পাছৰ পৰা BA পাছলৈ অৰ্হতা বিচৰা হৈছিলে। আপোনালোকে সকলোৱে ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোতে আপোনালোকক সবিশেষ জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, এতিয়া মূল কথালৈ আহোঁ। আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব, ঠিক আছে। আবেদন কৰিবৰ কাৰণে 8 তাৰিখৰ পৰা অনলাইন আবেদন, অৰ্থাৎ আজি 8 তাৰিখ, 8 ফেব্ৰুৱাৰীৰ পৰা অনলাইন আবেদনৰ লিংক মুকলি কৰি দিব। বৰ্তমান এতিয়াও লিংক মুকলি কৰি দিয়া নাই। মই ভিডিঅ'টো নিৰ্মাণ কৰাৰ সময়লৈকে এতিয়ালৈ লিংকটো মুকলি কৰি দিয়া হোৱা নাই। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমি সকলোবোৰৰ লিংক আপোনালোকক দি থৈ দিম। বিজ্ঞাপন আৰু অনলাইন আবেদনৰ লিংকসমূহ আপোনালোকক দি থৈ দিম। আপোনালোকে তাৰ পৰা গৈ চিধা অনলাইন আবেদন কৰিব পাৰিব। মই এটা পষ্টৰ বাবে আপোনালোকক দেখাই দিছোঁ কেনেকৈ আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকক দেখাই দিয়াৰ আগতে এইখন নটিফিকেশ্যন প্ৰকাশ পাইছে, সেইখন এবাৰ দেখাব বিচাৰিছোঁ। তো বন্ধু বান্ধৱীসকল, এইখন নটিচ আপোনালোকে মন কৰক। ইয়াতে উল্লেখ কৰিছে যে গোটেইকেইটা বিভাগৰ কাৰণে এখনেই বিজ্ঞাপন ইয়াতে প্ৰকাশ কৰিছে। তেওঁলোকে নটিফিকেশ্যন প্ৰকাশ কৰিছে ইয়াতে DME আছাম, তাৰপাছতে DHS আছাম, তাৰপাছতে DHSFW আছাম আৰু আয়ুষ আছামৰ পৰা আপোনালোকে এইকেইটা ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে চাওক, 8/2/2022 পৰা 18/2/2022 মিডনাইটলৈ, মাজৰাতিলৈ আপোনালোকে আবেদন কৰিব পাৰিব, ঠিক আছে। এইখন নটিফিকেশ্যন আমি ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে চাব বিচাৰিলে চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, এইখন নটিফিকেশ্যনত প্ৰকাশ কৰা এইকেইটা ৱেবছাইটত আপোনালোকে গৈ আবেদন কৰাৰ উপৰিও আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনৰ লিংকত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰিব। ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰিলে আমাৰ অফিচিয়েল ৱেবছাইট jobs18assam.com পেজসমূহ খোল খাব। নতুবা আপোনালোকে গুগলতো টাইপ কৰিব পাৰিব jobs18assam.com, ঠিক আছে। তাত গৈও আপোনালোকে এইসমূহ বিজ্ঞাপন পাই যাব। মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাই থাকক কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকক মই DHS অসমৰ যি ২৭২০টা গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আছিলে, এই পদকেইটাৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ কেনেকৈ আপোনালোকে আবেদন কৰিব। গোটেইকেইটা প্ৰচেছ একেই হ'ব। ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আপোনালোকে এনেকৈ তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে ডিটেইলছটো চাব বিচাৰিলে চাব পাৰিব, ক'ত কিমান পদ মুকলি হৈ আছিলে, কোনটো পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে চাই ল'ব পদসমূহ ক'ত কিমান আছে আৰু ক'ত কিমান কেটেগৰী ৱাইজ ইয়াতে পদ খালী আছে, আপোনালোকে চাই ল'ব, ঠিক আছে। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনলৈ আহিব, ঠিক আছে। ইয়াতে আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংকছত আহিব। আহি আপোনালোকে তো বন্ধু বান্ধৱীসকল, ইয়াতে মন কৰক, ইম্পৰ্টেণ্ট ৱেব লিংকছ অফ DHS আছাম ৰিক্ৰুইটমেণ্ট। ইয়াতে অনলাইন এপ্লিকেশ্যন, ঠিক আছে। ইয়াতে অনলাইন এপ্লিকেশ্যন আছে, ইয়াত এভেইলেবল চোন বুলি আছে। তেওঁলোকে বিভাগৰ ফালৰ পৰা যেতিয়াই লিংক এক্টিভ কৰি দিব, ইয়াতে আমি সংলগ্ন কৰি দিম। আপোনালোকে ইয়াত ক্লিক হেয়াৰ থাকিব, ইয়াতে ক্লিক কৰি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব, ঠিক আছে। আৰু এডভাৰটাইজমেণ্ট ডিটেইলছখন চাব বিচাৰিলে ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিব, আপোনালোকে বিজ্ঞাপনখন চাব পাৰিব। আৰু অফিচিয়েল যিটো ৱেবছাইট, ইয়াতে আপোনালোকে ক্লিক কৰি অফিচিয়েল ৱেবছাইটটো পাব পাৰিব, ঠিক আছে। বাকীকেইটা পদৰ বাবে একেই বন্ধু বান্ধৱীসকল। আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ক্ৰমান্বয়ে। আপোনালোকে সেই ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি আপোনালোকে ইয়াতে আহি আবেদন কৰিব পাৰিব, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, অতি গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ সন্মুখত আলোচনা কৰিলোঁ। আপোনালোকে বহুতে বিচাৰি আছিলে কেতিয়াৰ পৰা স্বাস্থ্য বিভাগৰ পদসমূহ মুকলি কৰি দিয়া হ'ব। গতিকে ইতিমধ্যে বিভাগৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। আজিৰ ভিতৰত লিংক এক্টিভ হ'ব, অনলাইন আবেদন কৰাৰ লিংক। গতিকে নিশ্চিতভাৱে এটা ভাল খবৰ। গতিকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আমাৰ চেনেলটো এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি থৈ যাব। এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।